নমস্কাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এছাম SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টত আহিব পৰা প্ৰত্যয়ৰ কেইটামান দৰকাৰী প্ৰশ্ন। বলক তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পুংলিংগ আৰু স্ত্ৰীলিংগ উভয়তে ব্যৱহাৰ হোৱা এটা নিৰ্দিষ্টবাচক প্ৰত্যয় হৈছে। অপশ্যনত আছে ক, খন, খ, গৰাকী, গ, ডাল আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, গৰাকী। গৰাকী নিৰ্দিষ্টবাচক প্ৰত্যয়টো পুংলিংগ আৰু স্ত্ৰীলিংগ উভয়তে ব্যৱহাৰ কৰা হয়। যেনে মানুহগৰাকী। মানুহগৰাকী হ'লে মহিলাও হ'ব পাৰে বা পুৰুষো হ'ব পাৰে, উভয়কে বুজোৱা হয়। ২ নম্বৰ প্ৰশ্নটোত আছে নিৰ্দিষ্টতা অৰ্থত দীঘল আৰু লেহুকা বস্তু বুজাবলৈ তলৰ কোনটো প্ৰত্যয় ব্যৱহাৰ কৰা হয়। অপশ্যনত আছে ক, ডাল, খ, খন, গ, টো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, ডাল। নিৰ্দিষ্টতা অৰ্থত দীঘল আৰু লেহুকা বস্তু বুজাবলৈ ডাল ব্যৱহাৰ কৰা হয়। যেনে গছডাল, লতাডাল। ৩ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয়ে বহু ঠাই আগুৰি থকা অৰ্থ প্ৰকাশ কৰে। অপশ্যনত আছে ক, ভাগ, খ, পালি, গ, দৰা আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ, দৰা। যেনে মাটিডৰা। ৪ নম্বৰ প্ৰশ্নটোত আছে পুংলিংগ আৰু স্ত্ৰীলিংগ উভয়তে সৰু বা আদৰ বুজাবলৈ প্ৰাণীবাচক শব্দৰ পিছত ব্যৱহৃত প্ৰত্যয়টো হৈছে। অপশ্যনত আছে ক, গছি, খ, কণ, গ, খন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, কণ। ৫ নম্বৰ প্ৰশ্নটোত আছে অনাদাৰত ব্যৱহাৰ হোৱা নিৰ্দিষ্টবাচক প্ৰত্যয়টো হৈছে। অপশ্যনত আছে ক, গৰাকী, খ, টো, গ, জন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, টো। যদি আমি কওঁ মানুহটো বুলি তাত কোনো আদৰ থকা নুবুজাব আৰু যদি কওঁ মানুহগৰাকী তাত সন্মান আৰু আদৰ থকাটো বুজাব। ৬ নম্বৰ প্ৰশ্নটোত আছে অলপ পৰিমাণৰ বস্তু বুজাবলৈ কোনটো প্ৰত্যয় প্ৰয়োগ কৰা হয়। অপশ্যনত আছে ক, ফেৰা, খ, টো, গ, খন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক, ফেৰা। অলপ পৰিমাণৰ বস্তু বুজাবলৈ ফেৰা প্ৰত্যয়টো ব্যৱহাৰ কৰা হয়। ৭ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায়। অপশ্যনত আছে ক, খন, খ, কথা, গ, টো আৰু উত্তৰটো হ'ব অপশ্যন খ, কথা। যেনে আমি কওঁ মাটি কথা। ৮ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো একবচনবাচক প্ৰত্যয় নহয়। অপশ্যনত আছে ক, টো, খ, খন, গ, বৰ আৰু ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, বৰ। ৯ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো বহুবচনবাচক প্ৰত্যয় নহয়। অপশ্যনত আছে ক, বিলাস, খ, বৰ, গ, জাউৰী আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ, জাউৰী। আৰু আমি জানো যে অপশ্যনত থকা ক আৰু খ দুয়োটাই বহুবচনবাচক প্ৰত্যয় হয়, গতিকে শুদ্ধ উত্তৰটো হ'ব গ, জাউৰী। ১০ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো অসমীয়া ভাষাৰ একবচনবাচক প্ৰত্যয়। অপশ্যনত আছে ক, বৰ, খ, খন, গ, ফেৰা আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ, খন। ১১ নম্বৰ প্ৰশ্নটোত আছে সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্ৰত্যয়টো হৈছে। অপশ্যনত আছে ক, সকল, খ, বিলাস, গ, হত আৰু উত্তৰটো হ'ব অপশ্যন ক, সকল। ডাঙৰীয়া শব্দটোৰ লগত আমি কেতিয়াও ডাঙৰীয়া বিলাস বা ডাঙৰীয়া হত বুলি নকওঁ, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, সকল, ডাঙৰীয়া সকল। ১২ নম্বৰ প্ৰশ্নটোত আছে বহুবচনবাচক প্ৰত্যয়ৰ ব্যৱহাৰ হয়। অপশ্যনত আছে ক, মান্যাৰ্থ বুজাবলৈ, খ, সমষ্টিক বুজাবলৈ, গ, নিৰ্দিষ্টকৈ বুজাবলৈ আৰু উত্তৰটো হ'ব অপশ্যন খ, সমষ্টিক বুজাবলৈ। উদাহৰণস্বৰূপে লৈছোঁ মানুহ বৰ। মানুহ বৰ বুলি কওঁতে ইয়াত বহুত মানুহ থকা বুজাইছে, এটা সমষ্টিক বুজাইছে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, সমষ্টিক বুজাবলৈ। বহুবচনবাচক প্ৰত্যয়ৰ ব্যৱহাৰ হয় সমষ্টিক বুজাবলৈ। ১৩ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো নিৰ্দিষ্টবাচক প্ৰত্যয় পাতল, চেপেটা বস্তুবাচক অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয়। অপশ্যনত আছে ক, কোঁচা, খ, চোৱা, গ, চকল আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ, চকল। যেনে আমি কওঁ টেঙা চকল। ১৪ নম্বৰ প্ৰশ্নটোত আছে বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহৃত এটা প্ৰত্যয় হৈছে। অপশ্যনত আছে ক, মখা, খ, হত, গ, টো আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন ক, মখা।
বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহৃত এটা প্ৰত্যয় হৈছে মখা। 15 নম্বৰ প্ৰশ্নটোত আছে অৰ্থাৎ আজিৰ শেষৰ প্ৰশ্নটো সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় কেইটা? অপশ্যনত আছে ক এটা, খ দুটা, গ তিনিটা আৰু উত্তৰটো হ'ব অপশ্যন গ তিনিটা। সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় তিনিটা। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।